সো নমস্কাৰ বন্ধুসকল আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ ডেৰগাঁও ব্লগছ ইউটিউব চেনেললৈ তো আজি ভিডিঅ'টো বহুতো ধামাকা ভিডিঅ' আনিছোঁ তো বহুতো কম ৰেঞ্জত মোৰ ভিডিঅ'ত আনিছোঁ বহুতো কম ৰেঞ্জত ফোন পাব তো এইটোখন শ্বপটো আছে যোৰহাটত তো যোৰহাটৰ মানে বহুতৰ এইটো বস্তু মানে বহুতত সেলিং হয় গোৱালপাৰা যোৰহাট গুৱাহাটী তেনেকুৱাত সেলিং হয় এতৰ কন্টেক্ট আছে তো বহুতো কম ৰেঞ্জৰ 1500 পৰা ষ্টাৰ্ট হয় মোবাইল তো আইফোনৰ পৰা ধৰি স্ক্ৰিন টাচৰ বেলেগ বেলেগ এন্ড্ৰইডৰ পৰা ধৰি সব ফোন আছে ইয়াত সব জি ফোন বিচাৰে তাকে পাব কিন্তু কিপ্যাড নাই কিপ্যাডো আছে বাৰু এটোটো সব আজি স্ক্ৰিন টাচ দেখাম এন্ড্ৰইড দেখাম তো ভিডিওটো কন্টিনিউ কৰি থাকক চাই লওক কিমান নতুন নতুন ফোন নতুন হৈ আছে বহুতো 1500 পৰা ষ্টাৰ্ট তো জি ফোন লাগে তাকে পাব আপুনি একদম নকিয়া পৰা ধৰি সো গাইস এই ভিডিওটো ফাৰ্স্ট ফোন আহিছে যে নকিয়া 1GB RAM তো বহুতো কম ৰেঞ্জত পাব আপুনি ইয়াৰ দাম হৈছে 1500 টকা তো গাইস চাই লওক বহুতো বাই এটাও স্ক্ৰেচ নাই বহুতো ভাল আপোনালোকে স্ক্ৰিন অন কৰিও দেখাই দিব তো এয়া চাই লওক স্ক্ৰিন বহুত ভাল তাৰ নেক্সট আহিছে আপোনাৰ So guys next 2 নম্বৰত আহিছে MI ফোন ইয়াৰ RAM হৈছে 2 আৰু ইয়াৰ প্ৰাইস তো হৈছে 2000 তো বহুতো কন্ডিশন ভাল আৰু লগতে এটো স্ক্ৰেচ একো নাই তো চাই লব পাৰে MI হয় আৰু 6GB ৰুম তো চাই লওক লগতে আপোনালোকে চাৰ্জাৰ ডাটা কেবল সব ফ্ৰী পাব So guys next যদি আইফোন লব মন আছে আইফোনো আছে চাই লওক আইফোন ইয়াৰ 4500 টকা পৰা ষ্টাৰ্ট হয় তো প্লাস চাৰ্জাৰ পাই মানে চাৰ্জাৰো ফ্ৰী পাব আপোনালোকে ইয়াত তো গাইস ইয়াত ভালেমান ষ্টক আছে তো ইয়াত 4 পিস আছে MI তো এয়া দুটা আৰু ইয়াতো এটা দুটা তো 4টা অল টোটাল 4 পিস আছে MI চাই লওক আৰু বহুতো ভাল কম ৰেঞ্জত অলপ কমো কৰি দিব পাৰে তো ডিসকাউন্টও কৰি দিব পাৰি তো কত স্ক্ৰেচ নাই চাই লওক এয়া তেনেকুৱা দু পিস এনেকুৱা দু পিস মানে দুইটা ধৰণৰ মানে দু পিস আছে মানে So guys আৰু বক্সটো দুটা ফোন আছে তো নতুন হৈ আছে এইটো ফোনটা এটা হল Y53 এটা হল 7A তো গাইস চাই লওক বহুত ভাল হৈ আছে নতুন একদম মানে তো লগত বক্স চাৰ্জাৰো তো ফ্ৰী আছে লগতে চাৰ্জাৰো আছে তো বেলেগ কিটাটো তেনেকে দিয়া না যদি লব আহে লগতে চাৰ্জাৰ ডাটা কেবল সব দি দিব লগতে Redmi 7A টোৰ প্ৰাইস হৈছে 5000 তো 5000 হ'ব যত বক্সত আছে বক্সত থকাটো হল 5000 So এতিয়া আহিছে দুটা ফোন Redmi 2GB ৰে হৰ আৰু দুইটাটোৱে হয় 32 ৰুম তো 2GB RAM 32GB ৰুম তো আৰু ইয়াত কোনো স্ক্ৰেচ নাই স্ক্ৰিনৰ স্ক্ৰেচ নাই আৰু নেক্সট আহিছে এতিয়া So next আহিছে Realme C2 আৰু ইয়াৰ RAM হৈছে 3GB আৰু বহুতো ভাল নিউ হৈ আছে আৰু ইয়াৰ প্ৰাইসটো হৈছে 5500 টকা তো 5000 মানতে হৈ যাব পাৰে তো Realme C2 হয় বড় ইয়াৰ চাৰ্জাৰ টাটা সব ফ্ৰী আইবাৰ 5500 টকা ইয়াৰ প্ৰাইস হল সো ইয়াত Oppo আছে বহুতো ক্যাটাগৰী ফোন আছে তো Oppo টোৰ RAM হল 3GB বহুতো ক্যাটাগৰী ফোন আছে বেলেগ বেলেগ Vivo আছে Realme আছে Samsung আছে Oppo আছে ইয়া হল Oppo ইয়াৰ প্ৰাইসটো হল 5700 টকা তো চাই লওক এয়া ব্ল্যাক কালাৰটোৰ 5700 টকা ইয়াৰ RAM হল 3GB তো চাই লওক বহুতো ভাল স্ক্ৰেচ কতো নাই মানে আৰু চাই লওক অন কৰা দেখাই দিছো আৰু লগতে চাৰ্জাৰ সব ফ্ৰী পাব মানে মোবাইল কিটা মোক চাই লব মন গৈছে মানে ব্যাক কালাৰ কিটা চাই তো নীলা কালাৰ কুলা কালাৰ ৰঙা কালাৰ আৰু নেক্সট আহিছে ব্ল্যাক চাই লওক কিমান ভাল লগতে ইয়াত Oppo K1 আছে তাৰছত Realme 7 আছে ইয়াৰ দাম হল 6000 টকা আৰু সো গাইস Realme Note 7 Pro 1 পিস 2 পিস 3 পিস 4 পিস 5 পিস 6 পিস 7 পিস 8 পিস 9 পিস 10 পিস তো গাইস 10 পিস আছে Realme Note 7 Pro তো বহুতো আছে আৰু কালাৰ আপোনালোকে চাই লওক কালাৰ কিটা দেখি আপোনালোকে লব মন যাব কিমান কি কালাৰৰ লাগে আপোনালোক তো ইয়াৰ পাছত আহিছে আমাৰ আইফোন তো চাই লওক আইফোন মানে আপোনালোকৰ কেমেৰা বিলাক কেনেকুৱা গম পায় আৰু কিমান খাতৰা আইফোনৰ কেমেৰা আৰু ইয়াত ফাৰ্স্ট আহিছে এইটো নাম হল iPhone 5s তো ইয়াৰ প্ৰাইসটো হৈছে 5000 টকা তো চাই লওক 5500 বুলি লিখা আছে কিন্তু 5000 টকাতে পাই যাব এইটো আপোনালোকে চাই লওক কিমান ভাল কেমেৰাটো কোৱালিটিটো আপুনি নকব আৰু কেমেৰা কোৱালিটি এনেকুৱা ভাল নহয় তো চাই লওক অন হৈ আছে কিমান ভাল আৰু তাৰ পাছত আহিছে iPhone 6 তো চাই লওক আৰু ইয়াৰ RAM টো হৈছে 32GB তো ইয়াৰ iPhone 6 বহুতো আছে
তো এটা আছে দুটা আছে তিনটা আছে চাৰিটা আছে তো ছটা আছে অল টোটাল পাঁচটা আছে ছটা আছে তো ছটা আইফোন 6 আছে তো তাৰপিছত আহিছে আমাৰ তাত আইফোন 7 তো চাই লওক তো গাইজ তাৰ পাছত আইফোন 7 আহিছে তাৰপিছত আইফোন 6s 2 পিস আহিছে মানে আইফোন 7 2 পিস আইফোন 6s 2 পিস আৰু আইফোন 7 নৰ প্ৰাইস জিবিটো হ'ল 128 জিবি সো গাইজ এয়া আছিলে ভিডিওটো আইফোন 5000 পৰা ষ্টাৰ্টৰ পৰা ধৰি 10000 15000 20000 লৈকে আইফোন আছে তো চাইলে বহুত ভাল আৰু ভিডিওটো ইয়াতে ৰাখো বুলি ভাবিছো যদি ভিডিওটো ভাল লাগিছে লাইক কমেন্ট শেয়াৰ সকলো কৰি দিব আৰু যদি চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি থৈ দিয়ক আৰু যদি দাদাৰ লগত যদি কন্টাক্ট কৰিব মাছে গোটেই ডিটেইলছ মই ডেসক্ৰিপচন বক্সত দি দিম তো চাই লওক আৰু যদি ভিডিওটো ভাল লাগিছে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি ৰাখি থৈ দিয়ক আৰু ধামাকা ভিডিও আহি আছে